হেল্ল' কি খবৰ দুজন মানে কৈ আছিলে তিতা কেৰেলা আৰু আলু ভাজি দেখাবলৈ মই কিদৰে বনাও তাকে ভাবিলো আজি দেখাই দিও তিতা কেৰেলা আৰু আলুখিনি মই 20 মিনিট মান সময় নিমখত ভিজাই থৈছিলো মিহি মিহি কৈ কাটি তাৰ পিছত ইয়া ভালদৰে ধুই হালধি গুড়া অলপ নিমখ অলপ আৰু কেঁচা জলকীয়া তিনিটা দি দিছো তেল দি দিছো তেল অলপ বেছিকৈ দিব লাগে আৰু ভালদৰে গৰম হত পিয়াজ দি দিছো পিয়াজখিনি দিয়াৰ পিছতে অলপ লৰাই দি দি মই তিতা কেৰেলা আৰু আলু আৰু জুইডাল বেছিকৈ লব এয়া দি দিছো দিয়াৰ পিছত জুইডাল মই কমাই দিম একেবাৰে কমাই দি ভাজি থাকিম যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম আৰু গৰম ভাতৰ লগত এই দৰে তিতা কেৰেলা আৰু আলু ভাজি খাই চাবচোন খুবেই সোৱাদ লাগে যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে আপুনি ভাজি থাকিব আৰু ৰঙচুৱা হোৱাৰ পিছত মচমচিয়াকৈ অলপ ভাজিব যেতিয়া আলুবিলাক ক্ৰিস্পি হৈ যাব তেতিয়ালৈকে আপুনি ভাজি থাকিব তেতিয়াহে খাবলৈ সোৱাদ লাগে ভিজা ভিজা হলে আৰু বেছি তিতা লাগিব খাবলৈ আৰু এইখিনিয়া হৈ গৈছে এয়া এতিয়া নমাই লম আপোনালোকে বাৰু এইদৰে খাই চাবচোন এবাৰ গৰম ভাতৰ লগত খুবেই সোৱাদ লাগে আজিলৈ ইমানেই বাই